নমস্কাৰ, মই ৰাজশ্ৰী শইকীয়াই দীপজ্যোতি নাথৰ লিখনিৰে এটি সুন্দৰ কবিতা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কবিতাৰ শিৰোনাম মা। মা অ মা, মা অ, আমি গুচি আহিলোঁ মা। জোৱাৰ বেলিকাত তোমাক বৰকৈ চিঞৰিছিলোঁ। তুমি চাগে আজি ভাইটিৰ জন্মদিনৰ বাবে ব্যস্ততাত আছিলা। মৃত্যুৰ লেলিহান শিখাই আৱৰি ধৰিছিল গোটেই ঘৰটো। তোমাক শেষবাৰৰ বাবে চাবলৈ বহুত মন গৈছিল অ মা। বিচনাৰ তলত আমি দুয়ো সোমাই পৰিছিলোঁ। জানোচা, তোমাৰ কোলাত আকৌ শুবলৈ পাওঁ, কিন্তু এক অচিন কোলাত চিৰদিনৰ বাবে আমি শুই পৰিলোঁ অ মা। ভাইটিয়ে যে মোক শেষ সময়তো সাৱটিয়েই ধৰি থাকিল। দেউতা অহালৈকে তোমাক আমনি কৰি থাকোঁ যে, আজিৰ পৰা আৰু নকৰোঁ দিয়া আমনি। আইতা, তুমিয়ে কৈছিলা নহয়, আমি ভালকৈ পৰীক্ষাত পাছ কৰিলে যি বিচাৰোঁ তাকেই দিম বুলি। এতিয়াৰ পৰা আৰু আমাৰ খেলা বস্তুবোৰো চাগে নিথৰ হৈ পৰি আছে। আৰু চাইকেলখন ভালকৈ ৰাখিবা কিন্তু। আমি আকৌ আহিম মা, পুনৰ তোমাৰ কোলাত শুবলৈ। আমি আকৌ আহিম দেউতা, তোমাৰ কান্ধত আৰু বুকুচাত উঠি ফুৰিবলৈ। আমি আকৌ আহিম আইতা, পৰীৰ দেশৰ সাধুকথা শুনিবলৈ।